নমস্কাৰ সকলোলৈকে আজি মই আহিছোঁ আমাৰ সকলোৰে পৰিচিত প্ৰণৱদাৰ দ্বিতীয়খন জীৱনৰ ৰং ইউনিচেক্স চেলুন 2.0 লৈ যিহেতু কেইদিনমানৰ আগত হৈ যোৱা শুভাৰম্ভণি অনুষ্ঠানত মই উপস্থিত থাকিব নোৱাৰিলোঁ সেয়েহে ভাবিলোঁ আজি এপাক গৈ আহিছোঁ যেতিয়া ভাবিলোঁ যিহেতু মোৰ চুলিখিনি ইমান ৰাফ হৈ গৈছে স্পা কৰাৰ কথা ভাবিয়ে আছিলোঁ সেইকাৰণে ইয়াতে স্পা এটা কৰি ল'লোঁ তেওঁলোকৰ সঁচাকৈ ছাৰ্ভিচবিলাক বহুত বেছিয়ে ভাল আছিলে ইয়াত গৈ মই এটা ভাল লগা দৃশ্য দেখিলোঁ যে এই চেলুনখনত অন্য চেলুনতকৈ এটা পৃথক পৰিৱেশ আছে ইয়াত আমি এনেই থকা সময়খিনি বা আমি ট্ৰিটমেণ্টসমূহ লৈ থকা সময়খিনিত পঢ়িব পৰাকৈ বিভিন্ন গ্ৰন্থ তথা কিতাপৰ সুবিধা কৰা হৈছে যিটো দেখি সঁচাকৈ বহুত ভাল লাগিলে এনেকুৱা ধৰণৰ পৰিৱেশ সাধাৰণতে বহুত কমেই দেখা যায় এই চেলুনখনত আৰু এটা বিশেষত্ব আছে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে ইয়াত বিনামূলীয়া সেৱা আগবঢ়োৱা হয় দাদা ইয়ালৈ আজি আহিলোঁ বহুত বেছি ভাল লাগিলে এতিয়া আপোনালোকক দাদাই বুজাই দিব যে এই চেলুনখন কোনডোখৰ ঠাইত অৱস্থিত শুভাৰম্ভণি অনুষ্ঠানত ভণ্টিক নিমন্ত্ৰণ জনাইছিলোঁ আহিব নোৱাৰিলে তথাপিও দেৰিকৈ হ'লেও আহিলে আমাক সাহস দিবৰ কাৰণে অহাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ লোকেশ্যনটো হৈছে ডিব্ৰুগড় জিলাৰ টিংখং লেঙেৰী আৰু এখন নেশ্যনেল ফ্লেগ আপোনালোকে দেখেই এই হাইৱেতে ডিব্ৰুগড় মেডিকেল বা বৰহাট সাপেখাতি গ'লে আপোনালোকে তো তাৰ কাষতে আপোনালোকে পাই যাব আহিব বুলি সকলোৱে আশা কৰিলোঁ আৰু পুনৰবাৰ ভণ্টিক ধন্যবাদ জ্ঞাপন কৰিছোঁ একদম ধুনীয়াজনৰ পৰা আহি ধুনীয়াকৈ স্পা কৰাৰ কাৰণে থেংক ইউ